এতিয়া মই ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া মই আপোনালোকক কৈছিলোঁ যে কোনোবা এটা ঠাইত আমি ফুৰিবলৈ যাম। সেই ঠাইখন আমি যাব ওলাইছোঁ, যাম তাত। মই আপোনালোকক দেখুৱাম। আপোনালোকে এতিয়া নকওঁ মই ক'ত যাম, আপোনালোকে নিজে গম পাব মই ক'ত যাম। তেনেহ'লে ভিডিঅ'টো চাই থাকিবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলত যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহি আছোঁ এতিয়া, ইয়াত তেল ভৰাব ৰখিছে এয়া ভাইটি। আমি 4জনে আহিছোঁ। এইদৰে আমি আহি আছোঁ। তিনিচুকীয়া টাউন হৈ আহি আমি অভাৰব্ৰিজৰ ফালে গৈ নাহৰকটীয়া সেইফালে যাব লাগিব। সেইফালে গৈ আছোঁ। বহুত গৰম হয় আজি, গাড়ী মটৰো ইমান ভিৰ নাই বাৰু। এতিয়া এইটো হয় তিনিচুকীয়া ট্ৰেফিক পইণ্ট হয়। এতিয়া আমি এইফালে টাৰ্ণিং লৈ আমি অভাৰব্ৰিজ উঠিম। তিনিচুকীয়াৰ যোনখন অভাৰব্ৰিজ হয় এইফালৰ পৰাই আপুনি নাহৰকটীয়া, দুলীয়াজান, নামৰূপ যাব পাৰে। আৰু এফালেও আছে তিনিচুকীয়াৰ একমাত্ৰ পাৰ্ক, যিখন নপুখুৰী বুলি কয়, সেইখন এফালে আছে। এইদৰে মই আপোনালোকক দেখাইছোঁ যোনখন অভাৰব্ৰিজ হয়। এইখনেই হয় অভাৰব্ৰিজ হয়। ওপৰত উঠিম এতিয়া আমি। ব্ৰিজখন যোনখন এইখন হয় অভাৰব্ৰিজ, তিনিচুকীয়াৰ অভাৰব্ৰিজ হয় এইখন। এয়া হৈছে নপুখুৰী পাৰ্ক। এইখন মৰুত নন্দন কানন নপুখুৰী উদ্যান নামে জনাজাত হয়। আজি আমি ইয়াত নৰওঁ, বহুত ধুনীয়া হয়। আপোনালোকে ইয়াত আহিব পাৰে। বেলেগ এদিনাখন ইয়াৰ এটা ব্লগ বনাম মই। এয়া আমি আহি আছোঁ। আমি বাহাদুৰ চাৰিআলি পালোঁ। এয়া চাওক মূৰ্তিবোৰ, বিশ্বকৰ্মা পূজাৰ মূৰ্তিবোৰ ইয়াতে থৈ দিয়া হৈছে। আহি আছোঁ। এতিয়া বাগান পালোহি। এইডোখৰ বোলে বাহাদুৰ চাৰিআলি বুলি কয়। এতিয়া আমি বাহাদুৰ চাৰিআলি পোৱাৰ পাছত বৰডুবি পাম, তাৰপাছত টিলিঙা মন্দিৰ, তাৰপাছত আমি পাম দুলীয়াজান, দুলীয়াজানৰ পাছত পাম নাহৰকটীয়া, তাৰপাছত নাহৰকটীয়াৰ পৰা আমি সোমাব লাগিব। এইখন চাওকচোন, এইখন হয় দিহিং নদী বুলি কয় এইখন। আৰু ঠাইডোখৰ নাম মই নাজানো, দিহিং নদী বুলি কোৱাৰ কাৰণে আপোনালোকক দেখাইছোঁ। দলংখন বহুতেই দীঘল হয় আৰু নদীখনো ডাঙৰ হয়, বহুত ডাঙৰ হয় নদীখন। এইটো হৈছে টিপাম ফাকে বুদ্ধ মন্দিৰ হয়। মই ইয়াত সোমাই পোৱা নাই, কিয়নো এইটো ঠাইলৈ মই আহিয়ে পোৱা নাই আজিলৈকে, ফাৰ্ষ্ট টাইম আহিছোঁ। আমি জয়পুৰ চাৰিআলি হৈ সোমালোঁ।
এইটো চাওক, ইয়াত এখন চাইনবোৰ্ড আছে য়েল্ল' কালাৰ, আপোনালোকে মন কৰিছে নাই? ইয়াতে টিপাম পৰ্যটনথলীলৈ সকলোকে স্বাগতম জনাইছোঁ বুলি এখন চাইনবোৰ্ড আছে, আৰু এইটো ৰাস্তাতে আমি সোমাব লাগিব। এয়া মোৰ পিছফালে দেখিছেনে টিপম পালোহি আৰু অৱশেষত। এতিয়া ওপৰলৈ যাম, আপোনালোকক দেখাম মই। এয়া পথাৰ আছে।